আমাৰ ঘৰৰ মুখত এইখন নতুন বাইক কাৰ? ৰমেশ, ৰমেশ, ককা কওক কি হ'ল? মুখত এইবোৰ কি খাই আছ? আগতে পালা এই বাইকখন কাৰ? ককা এই বাইকখন মোৰে হয়। এক মিনিট তোৰ গালত এইবোৰ কি হ'ল? তোৰ চকুতে এইবোৰ ক'লা পৰিছে কি হ'ল? এই নহয় মই তোমাৰ হাগিব গৈছিলোঁ পৰিলোঁ দেখি অকণমান দুখ পালোঁ গালত চকুতে এক চদিন কাণত লৈ পৰিলি এতিয়া হাগিব আহিছ। বাইকখন কাৰ? বাইকখন মোৰে তোৰতো বাইকখনে গোটেই গোবৰ বোকা লাগি দেখোন গোটেই অৱস্থা বনাইছিলি। এই বাইকখন দেখিলে অলপ বেলেগ লাগিব লাগিছে। ককা আজি বিশ্বকৰ্মা পূজা নহয় জানো? সেইকাৰণে আজি মই বাইকখন পূৰা একদম ধুনীয়াকৈ চাৰ্ভিচিং দি মই ধুই আনিছোঁ একদম চেম্পুৱে দি। গোটেই বছৰটো অলপ ঘূৰি বাইকখন ধুবলি তেতিয়াতো মন নাযায় বাইকখন ধুবলি গোটেই বোকা লাগে অৱস্থা নাইকিয়া হৈ যায়গৈ। হ'ব এতিয়া ককা আজিটোহে মেইন নহয় জানো কোৱা? বিশ্বকৰ্মা পূজা নহয় সেইকাৰণে পূজা কৰিলে মই বাইকখন ধুই আনিছোঁ নতুনকৈ। তহঁতে গোটেই বছৰটো বাইকখন চলাবি কেতিয়া বাইকখন ধুবা নহয় আৰু বিশ্বকৰ্মা পূজা তই বাইকখন ধুব লাগিছ। আৰু মাৰাজ দিয়ে বুলি মাৰৰ ফটো মাৰিছিলে আপলোড দিয়ে ফেচবুকত আৰু ফাটাজ যেতিয়া তই বাপেকটো পাহৰি যাওঁ আৰু মোকটো পাহৰি যাওঁ আছে বুলি ককা। এই ককা আপুনি ৰাতিপুৱা এটা মগজটো খাই দিছোঁ। এতিয়া মইতো মগজটো খাই দিছোঁ আৰু পইচা পিছে আহিলে তোৰ বোলা নালাগে মোৰ ওচৰলৈ। ৰমেশ ৰমেশ যা বাৰু বাইকটো হ'ল নে? বোৱা আজি পুৰা ফুৰিম দেই। মোক হেলমেট এটা আছে হেলমেট এটা বুলিবে নহ'লে ধৰিবা বুলিছে। তই ক'ত যা? তহঁতৰ কি কাম বন নাই নি ঘৰত? আজি বিশ্বকৰ্মা যদি ঘৰত পূজা পাঠ কৰ ঘৰত থাক অলপ ঘৰত আৰাম কৰ ক'ত ঘূৰিবলৈ যাওঁ? ককা আজি আমি কাকচাং যাম কাকচাং। আজি আমি কাকচাং গৈ গা ধুমগৈ। তই কাকচাং গৈ তই গা ধুবি তই কি ঘৰত কি পানী নাই গা ধুবলৈ? তই আমাৰ গা ধু নহয় ককা নহয় কাকচাং গা ধোৱা এটা মজাই বেলেগ। তাৰ কি সুন্দৰ পানী আয়ো ঠাণ্ডা ঠাণ্ডা পানী বেলেগ মজা লাগে ককা গা ধুই। আপুনিও ওলাবচোন এতিয়া আমাৰো গা ধুমগৈ মজা লাগে যায় কিন্তু দেই ককা আল্টিমেট। পিছে ৰমেশ এই বাইকখন কাৰ? বাইকখন মোৰে আজি পুৰা বাইকখন ধুই একদম চাকাচাক কৰি দিওঁ চাকাচাক। তোৰ চকুডাল গালত কি হ'ল? এই নহয় বাথৰুমত হাগিবলৈ গৈছিল তাকে উল্টেকে পৰিলোঁ। পিছে এটা কথা কৈছোন তহঁতি অথনি পাই তহঁতি কোনোবাই হগা কোনোবাই গা ধোৱা কথা পাতিছ। তহঁতৰ লাইফত আৰু কি বেলেগ কিবা কাম বন নাই নেকি? বাইকখন মোৰে গুৰু। এই বাইকখন আজি ইমান ধুনীয়াকৈ চাৰ্ভিচ দি একদম ধুনীয়াকৈ চাৰ্ফেৰি চাকাচাক কৰি আছে দেখিছ? মই নিজে ভাবি পোৱা নাই এখন বাইক মোৰে বুলি। ঐ তোৰ কি বাইক নাই নেকি? নাই ককা মোৰ বাইক নাই ককা মোৰ বাইচাইকেলহে আছে। তহঁতৰ সেই তোৰ যে সেই বাইচাইকেলত তোৰ এদিন চাইকেলখন চুৰ হৈ যাব আৰু তোৰ অকল বায়ে থাকি যাব আৰু তাৰপিছত তই চবকে বাই দি থাকিবি ননচেন্স। ককা ইয়াৰ ভাগৰ এখন স্কুটি এখন আছে। নাই এখন মোৰ নহয় এখন মানে পাপা ভাগৰ হয়। পাপাই মোক চলাবলৈ নিদিয়ে মই তাত তেল নভৰাওঁ যে। তই আজি কাকচাং যাব নোৱাৰ গম পাইছনে? কাকচাং গৈ তই এনেই 800 900 1000 টকা তই চলা এনেই খাই বৈ চলা গোটেই তেল ভাই পইচা উৰাই দিবি আৰু গোটেই পইচাটো দিব কোনে? নাই ককা আপুনি দিয়ক আৰু নহ'লে কোনে দিব নোৱাৰো। তোকতো বাপেৰে বাইক কিনি দিয়া দিনাই কৈছিলে যে বাইকখন মইতো কিনি দিছোঁ হয় কিন্তু তেলটো নিজৰ পইচা খাব লাগিব। তই মোৰ ওচৰত তেলৰ কাৰণে পইচা খুজি নাহিবি কেতিয়াও। নাই ককা আপুনি পইচাটো মোকে দিয়ক নাদিয়ক নহ'লে মোক ফুৰিবলৈ যাম কেনেকৈ মোৰ লগৰটো আপুনি মোৰ লগৰটো লাজ নোপাব ককা আই লাভ ইউ ককা। তই এটা কথা কচোন তই মোৰ লগত চেল্ফি মাৰি কেতিয়াবা ফেচবুকত আপডেট দিছনে? দিয়া নাই ককা কিন্তু ককা ডে বুলি কোনো নাই ন মানে মাদাৰ্ছ ডে কাৰণে মাৰ কাৰণে চেল্ফি মাৰি ফটো আপলোড দিওঁ আৰু ফেচবুকত। ককা ডে যিদিনাখন আহিব সেইদিনাখন আপোনাৰ লগতে মই চেল্ফি মাৰি ফটো দিম। ককা ডে কেতিয়া আহিব? এতিয়ালৈ যে লাঠি চালা মাৰি মাথা ফালি দিম। তোক মই দিম পইচা এটা কথাত তই যদি মোক কথা দিয় যে তোৰ বাইকখন মই সদায় ধুম বাইকখন লেতেৰা হ'লে ধুম তই মোক কথা দিব লাগিব। আৰু তই মাদাৰ্ছ ডে দিনা তই যে ফটো মাৰ তই মাদাৰ্ছ ডে দিনাখন তই মাৰ লগতো ফটো মাৰিব লাগিব আৰু ডেইলি মানে 1 কপি ফটো মাৰি মোৰ ফেচবুকত আপলোড দিব লাগিব। তই মোক কথা দে দিয়ক কথা মই এতিয়া কিহত দিম কিবা বেগ এটা দিয়ক। মুখেদি ক যে মই ডেইলি বাইক ধুম বুলি ক মই ডেইলি বাইক ধুম বাইক লেতেৰা হ'লে মই বাইক ধুম আৰু মাদাৰ্ছ ডে দিনা আপোনাৰ লগত মই ফটো মাৰি চেল্ফি দিম আৰু ডেইলি আপোনাৰ মোৰ লগত মই একবি ফটো মাৰি মানে চেল্ফি মাৰি মই ডেইলি ফেচবুকত মই আপডেট দিম ঠিক আছে ককা? প্ৰমিছ নে? একদম বিদ্যা হ'ব ককা। তোকতো মই কথা দিবহে কৈছোঁ আকৌ তই বিদ্যা শপত কিয় খাইছ? আকৌ বিদ্যা কোন হয়? আৰে ককা বিদ্যা কোনো নহয় আপোনাক মই চিনি কৈছোঁহে যে মই আপোনাক কথা দিছোঁ আৰু বাছ ইমানে আৰু। ৰমেশ যাবি নে কাকচাং নেকি? মই এতিয়া ঘৰলৈ যাওঁ। যা বৈ বাইকত যা দে ককা বাই ককা বাই